ডিগবৈ নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ দ্বিতীয় দিন পৰ্যটনস্থলীত শিল্পী জুবিন গাৰ্গে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্তি ঐতিহাসিক ডিগবৈৰ ডিব্ৰু নৈৰ পাৰত যোৱা 1 জানুৱাৰীৰ পৰা 3 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা নাজিৰাটিং তামুলী পৰ্যটন উৎসৱৰ দ্বিতীয় দিনা লোকে লোকাৰণ্য হৈ পৰে পৰ্যটনস্থলী ডিব্ৰু নৈৰ দুয়োপাৰে বনভোজৰ দলৰ আনন্দ উল্লাস আৰু আনফালে ডিব্ৰু সমন্বয় মঞ্চত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰ সমাহাৰ প্ৰকৃতিৰ মনোমোহা পৰিৱেশ উপভোগ কৰিবলৈ অজস্ৰ লোকৰ ভিৰ তাৰ মাজতে পৰ্যটনস্থলীত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ উপস্থিতিয়ে ৰাইজক আৰু অধিক উৎসাহিত কৰি তুলিলে ৰাইজৰ বিপুল ৰস উল্লাস হৰ্ষধ্বনিৰ মাজেদি ডিব্ৰু নৈৰ পাৰত নিৰ্মাণ কৰা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উদ্বোধন কৰে শিল্পীগৰাকীয়ে নিজে শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে নিৰ্মাণ কৰি উলিওৱা 20 ফুট ওখ প্ৰতিমূৰ্তিটো উন্মোচনী অনুষ্ঠানৰ আঁত ধৰি আয়োজক সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক সুৰেন ফুকনে কয় দেশৰ ভিতৰতে অন্যতম জনপ্ৰিয় অসমৰ প্ৰতিজন লোকৰ হিয়াৰামঠি জুবিন গাৰ্গক আমি জীৱিত কালত মৰম সন্মান দিবলৈ প্ৰয়াস কৰিছো তাৰ বাবে ডিব্ৰু নৈৰ পাৰত মনোৰম পৰিৱেশত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ জন্মদিন এই প্ৰতিমূৰ্তিস্থলীত উদযাপন কৰা হ'ব বুলি বিধায়ক সুৰেন ফুকনে জানিবলৈ দিয়ে এজন ভাল বন্ধু এদিন কথা সূত্ৰে জুবিনৰ লগত কথা পাতিলোঁ যে কথা বতাতে জুবিনে ক'লে যে মানুহক সন্মান দিব লাগে জীৱিত কালত ঠিক তেনেধৰণৰ কথা হ'ল মই বোলো জীৱিত কালতে আমাৰ ৰাইজে সন্মান দিব বিচাৰিছে ময়ো আগভাগ লৈছোঁ তোমাৰ প্ৰতিমূৰ্তি এটা বনাওঁ ক'লে ঠিক আছে ডান ছমাহকাল আমি আলোচনা কৰি আৰ্টিষ্টেও নিজে দিলে কষ্ট কৰিলোঁ সকলো সহযোগিতা আছে আমাৰ গৰিমা বাও সহযোগিতা আছে জুবিনে অনবৰতে খবৰলৈ ঠিকে নিজেও গৈছে গতিকে এই পৰ্যটনস্থলীত আজি নতুন সংযোজন হ'ল আমাৰ হিয়াৰামঠি জুবিনৰ গতিকে সকলোৱে ভাল পাইছে আজি লক্ষাধিক লোক হৈছে একমাত্ৰ জুবিন গাৰ্গৰ কাৰণে গতিকে জীৱিত কালক আমি সন্মান যিটো আজি জুবিনক দিছোঁ এইটো কোনেও পাহৰিব নোৱাৰে সকলোৱে আদৰি লৈছে ভাল সুৰেণক ধন্যবাদ জনাইছোঁ মোৰ ভাতৃপ্ৰতিম বন্ধু আৰু কিবা এটা এক্সেপশ্যনেল কথা এটা ভাবিছে চ' আৰু বহুত কষ্ট হৈছে বস্তুটো বনাওঁতে মানে মই বনোৱা অৱস্থাৰ পৰা মই দেখিছোঁ দিগন্ত মাধৱ গোস্বামী আৰু তাৰ লগৰ 7-8জনমান আছিলে নেকি ল'ৰা ছোৱালী এটা টীম আছে গোটেই লাগি সেইধৰণে কৰা হৈছে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে তোমাৰ নীলিম কথাৰ দৰে এইটো মই আহিবলগীয়া গান নতুন গান মই আগতে বনাওঁতে মই চাব গৈছিলোঁ মই গৈ পেলাই কৈছোঁ বোলো নাকটো অকণমান জোঙা হ'ব লাগে কাটিব লাগে কৰা হ'ল এইটো বৰ টান কাম কিন্তু এইটো ইমান ইজি কাম নহয় কাৰণ তাহাঁতে মই যিটো কষ্ট কৰিছে দিনে ৰাতিয়ে মানে 3 মাহমান লাগিছে নেকি 3 মাহ কিন্তু ষ্টাৰ্টিং 6 মাহমান লাগিছে গোটেই 3 মাহত ফিনিচিং মই বোলো বা ইমান ধৈৰ্য মানুহৰ মানে ছবি অঁকাটো ইমান ধৈৰ্য নাই মানে এইটোত যিটো ধৈৰ্য লাগে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে লগতে পৰ্যটন উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ নাজিৰাটিং তামুলী উন্মোচন কৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই নিউজ ডেস্ক ভাৰতৱাল।